বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল আজিৰ ভিডিঅ'ত সেইসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ যিসকলে নেকি ৰন্ধন গেছ ব্যৱহাৰ কৰে। ৰন্ধন গেছ ব্যৱহাৰকাৰীসকলক লৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ৰাখী বন্ধন উপলক্ষে ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰিছে। এই বিষয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে আহক আমি চাই লওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই লাইক কৰি দিয়ক, আৰু যদি ফেচবুকত চাই আছে আপোনাৰ ফ্ৰেণ্ডলৈ বেছি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ নমস্কাৰ গ্ৰহণ কৰিব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পবিত্ৰ ৰাখী বন্ধন উপলক্ষে দেশৰ ভগিনীসকললৈ এটা ডাঙৰ উপহাৰ ঘোষণা কৰিছে। সেই অনুসৰি প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৰাখী পূৰ্ণিমাৰ পৰা প্ৰযোজ্য হোৱাকৈ 200 টকাকৈ হ্ৰাস কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপে দেশৰ 33 কোটি উপভোক্তা তথা তেওঁলোকৰ পৰিয়ালক উপকৃত কৰিব। 30 আগষ্টৰ পৰা চিলিণ্ডাৰৰ এই নতুন মূল্য কাৰ্যকৰী হৈছে। তদুপৰি আপোনালোকে নিশ্চয় জানে যে উজ্জ্বলা আঁচনিৰ অধীনত প্ৰতিটো ৰন্ধন গেছ চিলিণ্ডাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে 200 টকাকৈ ৰাজ সাহায্য প্ৰদান কৰি আছিল। এতিয়া আৰু 200 টকা দাম হ্ৰাস কৰাৰ ফলত উজ্জ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছ ব্যৱহাৰ কৰি থকা প্ৰতিটো পৰিয়ালে সৰ্বমুঠ 400 টকাকৈ ৰাজ সাহায্য লাভ কৰিব। 2023-24 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবদ মুঠ 7,680 কোটি টকা ব্যয় কৰিব। শ্ৰীযুত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত আকৌ 75 লাখ নতুন উজ্জ্বলা গেছৰ সংযোগ প্ৰদানৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়ালৈকে এই আঁচনিৰ অধীনত সমগ্ৰ দেশত মুঠ 9.5 কোটি গেছ সংযোগ প্ৰদান কৰা হৈছে আৰু অতিৰিক্ত 75 লাখ গেছ সংযোগ প্ৰদান কৰা হ'ব। সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপে অসমৰ লগতে সমগ্ৰ দেশৰ আই মাতৃ তথা ভগিনীসকলৰ জীৱন যাত্ৰা সুচল কৰি তুলিব। সদৌশেষত আপোনালোক আটাইলৈ ভাতৃ ভগ্নীৰ অটুট বন্ধন উদযাপনৰ বিশেষ দিন ৰাখী বন্ধনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো লাইক কৰিব। আজিৰ ভিডিঅ'টো ইমানেই।